আজি চাওক কলাইগাঁও যেটো বজাৰ এই বজাৰটো আসলতে মই আজি যেটো পৰিবেশটো দেখা পাইছো বজাৰটো খুব সুন্দৰ হ'ব লাগিছিল সিসি ব্লকে হওক বা বজাৰ কাৰণে যেটো বজাৰ কৰিবৰ কাৰণে পাব্লিকে যেটো এটা খুব এটা সুন্দৰ পৰিবেশ পাব লাগিছিল কিন্তু আজি এই পৰিবেশটো নাই কিন্তু দুৰ্ভাগ্যজনক যে 17 বছৰ বিপিএফ চৰকাৰ ৰাজ্যত কৰি গ'ল বিপিএফ চৰকাৰৰ সময়তো আজি বজাৰখন যি ধৰণৰ অৱস্থা আজিলৈকে সেই অৱস্থাটোই আছে আৰু বৰ্তমানলৈকে চলি থকা যি ইএম তেও এইখিনি কাম কৰিব লাগিছিল বা তেওঁৰ নজৰত পৰিছে বা পৰা নাই হেতু মই বিশেষ ক'বলৈ নাযাওঁ কিন্তু ইয়াৰ কাৰণে ৰাইজে সজাগ আৰু সচেতন হৈছে কিন্তু বিশেষকৈ আজি মই এই কলাইগাঁও যেটো বজাৰস্থলীত আহি পিনে যেটো পৰিবেশটো দেখা পাইছো মানে বৰষুণ পটকল বতৰতো বৰষুণ দিলে পানী হৈ যায় বজাৰ কৰিব নোৱাৰা হৈ যায় তেতিয়া পাব্লিক যেতিয়া বৰষুণ বতৰৰ কাৰণে পাব্লিক আহিব নোৱাৰে তেতিয়ালে বজাৰৰ যিখিনি বিজনেছ হাক পাচলি অন্যান্য যেতিয়া বিজনেছ বিক্ৰী কৰিব আহে তেওঁলোকে মানে যি ধৰণৰ পৰিকল্পনা লৈ আহে সেই পৰিকল্পনাটো সাকসেস নহয় কাৰণ বিক্ৰী কৰিব নোৱাৰে পাব্লিকে আহিব নোৱাৰে তো পাব্লিক যদি আহিব নোৱাৰে তেতিয়ালে বিজনেছ বিলাক কেনেকা ভাল হ'ব তেতিয়া কি কৰে এই দোকানী বিলাক মুখ মেলি থাকিব লগা হয় কাৰণ বিজনেছ যদি ঠিক নহয় পাব্লিকে যদি নাহে কোনেও যদি নিকিনে বস্তুবিলাক তেতিয়া হলে কি হয় এই দোকানীবিলাক মুখ মেলি থাকিব লগা হয় তাৰ কাৰণে মই যেটো পৰিবেশটো দেখা পাইছো খুব দুৰ্ভাগ্যজনক খুব দুখজনক ঘটনা আসলতে এনেকা ধৰণৰ হ'ব নালাগে মই ভাবো আহি থকা দিনবিলাকত বৰ্তমান যেহেতু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰখন চলি আছে আহি থকা দিনবিলাকত মই ভাবো কলাইবাসী ৰাইজে সজাগ আৰু সচেতন হওক কলাইগাঁওবাসী ৰাইজে মদৈবাৰী পৰিষদীয় সমষ্টিৰ ৰাইজে সজাগ আৰু সচেতন হওক যাতে অনাগত দিনবিলাকৰ প্ৰতি উত্তৰটো দিয়ক আৰু এই যে বজাৰস্থলী বুলি নহয় মই আজি মদৈবাৰী পৰিষদীয় সমষ্টিত আজি 4-5 বছৰ ধৰি বিভিন্ন গাঁৱে বিভিন্ন অঞ্চলত সোমাই যেটো মানে দুখ বেদনাবিলাক ৰাইজৰ মাজত গৈ আহিছো অতি দুখৰ বিষয় 40টা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ ৰাইজে সজাগ আৰু সচেতন হৈছে এইবাৰ বিটিসি 2025 যেটো সেপ্টেম্বৰত হ'বগে যেটো নিৰ্বাচন মই ভাবো ইউপিপিএল দলৰ পৰা যে প্ৰতিদ্বন্দ্বিতা কৰিব তেও বিজয় ভোটত জয় হ'ব কাৰণ ৰাইজে সজাগ সচেতন হৈছে বিটিআৰত শান্তি আহিছে প্ৰমোদ বড়ো নেতৃত্বত শান্তিৰ পৰিবেশ আহিছে লাহে লাহে ষ্টেট বাই ষ্টেট কাম কৰিবলৈ গৈ আছে খুব সুন্দৰ মই ভাবো আহি থকা দিনবিলাকত যেটো আমাৰ 2025 নিৰ্বাচন যদি আমাৰ মদৈবাৰী পৰিষদীয় সমৰা মানে ইউপিপিএল দলৰ পৰা প্ৰাৰ্থিত্ব যদি আগদি লৈ যাবৰে বা এছেম্বলি বা পাৰ্লিয়ামেন্টত যদি লৈ যাবৰে মই ভাবো মই আপোনালোকৰ মাজত বা যেটো মিডিয়াৰ চেনেলেদি মই মানে স্পষ্ট মানে ক'ব বিচাৰিছো যে এই যে প্ৰথম এই বজাৰস্থান বা বজাৰস্থল এটো ব্লক হ'ব বুলি মই আপোনালোকৰ মানে চেনেলৰ মাধ্যমেৰে মই কৈছো